সেই বন্ধুসকল আকৌ এবাৰ আহি গ'লোঁ আপোনালোকৰ মাজলৈ আৰু এটা ভিডিঅ' লৈ পাৰে। এই চাওক কইল বাট, এইবোৰ কইল বাটৰ বয়স হ'ল আজি আপোনাৰ 25 দিন। দিব পাৰিম আৰু আহিলে আহি পাৰিব আপোনালোকে। जो खाना देखिছোঁ खाना खाई আছে, খানাটো একদম কম খাই। ৰাতিপুৱা আপোনাৰ উৰা দিনটো আপোনাৰ 25 গ্ৰাম কৰি খানা খায়। এই চাওক ইয়াতে আপোনাৰ 100ৰ ওপৰত আছে, 100 প্লাছ আছে। ইয়াতে কাৰোবাৰ লাগিলে কণ্টেক্ট কৰিব। বৰ্তমান আৰু ইনকিউবেটৰত আপোনাৰ কণী দিয়া আছে আৰু সৰু পোৱালি লাগিলে পাই যাব। 2 দিনৰ, 5 দিনৰ, 7 দিনৰ যা লাগে। আৰু এইবোৰ কইলবোৰ আপোনাৰ ফুড কোনো মেডিচিন দিব নালাগে। আপোনাৰ এইটো এটা ভাল, আপোনাৰ কোনো মেডিচিন দিব নালাগে। যেনেকুৱা আপোনাৰ লোকেল মুৰ্গী, সোণালী মুৰ্গী যেনেকুৱা আপোনাৰ মেডিচিন দিব লাগে, এইবোৰ মেডিচিন একো দিব নালাগে। সৰুৰ পৰা ডাঙৰলৈ মেডিচিন দিবই নালাগে, আপোনাৰ বেমাৰো নাই একদম। আৰু খানাও বহুত কম খায়, সেইটো আপোনাৰ ভাল। এই চাওক এইটো বগা হয়। তেন্তে বন্ধুসকল আজিৰ কাৰণে ভিডিঅ' সমাপ্ত কৰিলোঁ। আকৌ এবাৰ লৈ আহিম আপোনালোকৰ মাজলৈ আৰু এটা ভিডিঅ' লৈ পেলাই। কাৰোবাৰ লাগিলে কণ্টেক্ট কৰিব, আমি নম্বৰ দি দিম স্ক্ৰীনত।